And welcome back to our YouTube channel 87 Unplanned Rider. So guys, আজি আইছো আমি সৰুজা ষ্টেডিয়ামত ওয়ার্ল্ড রেকর্ড চাবল এন্ড মোৰ লগত আছে অমিত ই ডিব্ৰুগড় যাব আজি সো গুৱাহাটী আহিলে এতিয়া সৰুজা ষ্টেডিয়াম চাও এন্ড গাইস পার্কিং চাওক না মানুহ কত পার্কিং কৰিছে কিবাকে গাইস ইয়াত গাড়ীখন পার্কিং কৰিলো এতিয়া ট্ৰেইনত এন্ড গাইস এটো মানে এবাৰ ফার্স্ট টাইম হৈ আছে ইয়াতে সো চাও কেনেকুৱা কি পৰিৱেশ এণ্ড গাইজ বহুত মানুহ কিন্তু অমিত কেনেকুৱা লাগিছে মানুহ দেখি একদম মজা ইমান ভিৰ তাকে এতিয়া চাওগে চ' লেটছ গ' গাইজ এণ্ড গাইজ মানুহ দেখিবলৈ পাইছে চাৰিওফালে মানুহ ইমান মানুহ হৈছে আজি আৰু 11, 12, 13 এইকেইদিন মানে অলপ ফ্ৰী দিছে আৰু অহাকালি আহিলে পাছ লাগিব গাইজ গাইজ অহাকালি মোদীও আহিব এণ্ড গাইজ দিছ ইজ দ্য মেইন গেট সৰুসজাৰ ইমান ধুনীয়া কৰিছে চাওক তুমি ইমান মানুহ কি ক'বা তাকে ইমান বেগ চেক লৈ আহিছে গাইজ চাৰিওফালে বিহু বিনন্দীয়া তাতে লিখা আছে বিহু বিনন্দীয়া চাগে কালি সোমাব গাইজ পুৰা চিকিউৰিটি চাৰিওফালে আৰু গাইজ চিকিউৰিটি বহুত ভাল মানে চাৰিওফালে পুলিচ দিছে এইটো মানে ইয়াত ফাৰ্ষ্ট টাইম হৈছে তোমাৰ অনুভৱ কেনেকুৱা মজা আজি ইমান গাল মানুহ দেখিব পাইছে এনেকুৱা পৰিৱেশ অসমত প্ৰথমবাৰ গাইজ চাৰিওফালেদি মানে মানুহ সোমাই আছে মই সকলো ফালৰ পৰা দেখাব চেষ্টা কৰিম গাইজ এণ্ড গাইজ এবাৰে লাগিছে কিবা বিহু বিহু যেন গাইজ এয়া হৈছে অসমৰ বিহু ইমানবোৰ মানুহ মানে গাইজ এফালটো কেতিয়াৰে দেখা নাপায় এতিয়া আগৰ কেতিয়াৰে যাম গাইজ ৱৰ্ল্ড ৰেকৰ্ড বুলি ক'ব গ'লে মানে এটা বহুত ডাঙৰ মানে ৰেকৰ্ড আৰু এণ্ড গাইজ এফালেও একে পৰিৱেশ এণ্ড গাইজ ইয়াতো বহুত মানুহ এতিয়া দেখিবলৈ পাইছে মানুহ গাইজ পুৰা ষ্টেডিয়াম ফুল আজি মানে ইমান বিহু বলীয়া ৰাইজ আহিছে গাইজ গোটেই ষ্টেডিয়াম ফুল হৈ গৈছে এতিয়া মানে সোমাব জাগা পোৱা নাই এতিয়া আগৰ ৰাস্তাদি চাওঁ সোমাব পাৰোঁ নে গাইজ দেখিবলৈ পাইছে এয়া বিহু কেনেকুৱা মানে কালি মোদী আহিব তো মোদীও তাতে বহিব তাৰ পৰা মোদী চাব কালি
ঘৰ চাব নালাগে ইয়াতে থাক গোটেই মানুহ ইয়াতে আহিছে চব মানুহ ইয়াতে আহিছে এনেকুৱাকে মানে ঘৰত কোনো নাই নাচিবলৈ গেলে যাব এতিয়া ঢোলৰ পৰিৱেশত ইয়াৰ পৰা ক'ৰ পৰা আহিছে কেনেকুৱা লাগিছে পৰিৱেশ সকলোখিনি আজি ইয়াত স্বীকৃতি লাভ কৰিব ইয়াৰ পাছতেই আমি লোকবাদ্য এটি অভিলেখ কৰাৰ কাম চলাম আমাৰ তেতিয়া ঢোল বজাব পৰা চাৰিওফালে ঢোলে ঢোল দেখিবলৈ পাইছে চাৰিওফালে নাচনীয়ে নাচনী তেতিয়া ঢোল বজাব ঢোলৰ চাপৰত মানে একদম প্ৰথমবাৰৰ বাবে ইয়াত দেখিবলৈ পাইছোঁ ৱৰ্ল্ড ৰেকৰ্ড এতিয়া হ'ব যে আছে দ্বিতীয়টো ৰেকৰ্ড ঢোলৰ পুৰা ঢুলীয়াসকল সাজু হৈ গৈছে ঢোল বজাবৰ বাবে এয়া দেখিবলৈ পাইছে এতিয়া ঢোলৰ যোনটো মানে চাউণ্ড শুনিম ন ভাইব্ৰেশ্যন খতৰনাক এতিয়া হ'ব যাই আছে দ্বিতীয়টো ৱৰ্ল্ড ৰেকৰ্ড বেলেগ বেলেগ জেগাৰ পৰা গাছ দেখাব পৰা নাই তাৰ বাবে একদম চৰি মানে ইমান মানুহ মই যাবই পৰা নাই চাইডে চ' গাছ চাই থাকক তাতে বহি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাছ এতিয়া কাউণ্টিং কৰি থকা হৈছে আৰু দেখিবলৈ পাইছোঁ ইমান ধুনীয়া পৰিৱেশ ইমান মজা পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ চিৰিয়াছলি মোৰতো সৰু যে ফাৰ্ষ্ট গাইজ মই আগতে আহিছোঁ কিন্তু মানে বিহুৰ এইটো পৰিৱেশ দেখা নাছিলোঁ ক'ৰ পৰা আহিছা মই বৰ্মা বৰ্মা বা বাক্সা জিলাৰ পৰা গাইজ চাব আহিছে চাওক এতিয়া অকলে আহিছে অঁ কেনেকুৱা লাগিছে ইয়াতে বিহুৰ মানে যোনটো কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই বঢ়িয়া হৈছে গাইজ চাই থাকক তোমালোক যোৰহাটৰ পৰা আহিছা টোটেল কিমান আহিছে হা 800 এনে টোটেল ডিষ্ট্ৰিক্ট কেইটা আহিছে আৰু এটা কথা গাইছ মই ভালকৈ দেখাব পৰা নাই যিমানখিনি পাৰোঁ মই কেপচাৰ কৰিছোঁ চ' ব্লগটো সম্পূৰ্ণ চাব গাইছ প্লিজ সংখ্যাৰ উপস্থিতিৰে ঢোল বাদনৰ দ্বিতীয়টো ৰেকৰ্ড ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ আমি সাজু হৈছোঁ ইতিমধ্যে গিনিজ বুক অফ ৰেকৰ্ডছৰ তৰফৰ পৰা গণনা সম্পূৰ্ণ হৈছে চ' গাইছ এতিয়া হ'ব গৈ আছে ঢোল বাদন
দ্বিতীয়টো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড 11,304 আৰু এইটা স্বাভাৱিকভাৱে আমাৰ এটা ৱৰ্ল্ড ৰেকৰ্ড হ'ব। এইবাৰ আমি ঢোললৈকে আহিছোঁ। মই সকলো ঢুলীয়াকে শুভেচ্ছা জনাইছোঁ। চৌগাছে আৰম্ভ হৈছে ঢোল বাদন। এবাৰে লাগিছে গাইজ বিহু বিহু। এয়া হৈছে বিহু, এয়া হৈছে অসমৰ আজি হৈছে বিহু গাইজ। এয়া হৈ গ'ল নাচত আৰু ঢোলত ৱৰ্ল্ড ৰেকৰ্ড। কালি আমাৰ আচল দিন, কালি গোটেই পৃথিৱীয়ে আমাক চাব। মোৰ লগত সকলোকে এবাৰ কম জয় অসম।
আহিছে কেনেকৈ বুজাম অনুভৱ কেনেকৈ বুজাম বিহুৰ এই মাদকতা বিহুৰ এই কম আৰু গাইছ কালি আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গোৱালি গোটেই বিশ্বজুৰি এই বিহু প্ৰদৰ্শনী চাব এই ৱৰ্ল্ড ৰেকৰ্ড চাব আৰু এইটো এটা মানে বহুত ডাঙৰ কথা গাইছ কেনেকৈ বুজাম মানে এটা বুজাব নোৱাৰা অনুভৱ এটা বুজাব নোৱাৰা স্মৃতি এটা বুজাব নোৱাৰা হিষ্ট্ৰী গাইছ ইতিহাস চ' এয়াই আছিলে অসমৰ বিহু অসমৰ ৱৰ্ল্ড ৰেকৰ্ড কেনেকুৱা লাগিছে অলপ কৈ দিয়া কিবা মানে বিহুৰ এবাৰ যোনটো ৱৰ্ল্ড ৰেকৰ্ড কৰিব গৈছে কেনেকুৱা অনুভৱ নাই ভাল লাগিছে এনেকুৱা এটা অনুষ্ঠানত আজি উপস্থিত থাকি মই নিজকে ভাল লাগিছে গৌৰৱ আমাৰ অসমবাসীৰ বাবে সকলোৰে বাবে এটা গৌৰৱ হৈছে ইমান ডাঙৰ এটা প্ৰগ্ৰেমত যে আমি নিজে উপস্থিত থাকিছোঁ এইটোৱে আমাৰ বাবে বহুত ডাঙৰ গৌৰৱ ঠিক আছে লগ পাই ভাল লাগিলে ভাল লাগিলে ক'ৰ পৰা আহিছা তোমালোক মই কামৰূপৰ তুমিও কামৰূপৰ কেনেকুৱা লাগিছে ইয়াতে বহুত ভাল বুজাব নোৱাৰি মানে সোধা আপুনি যে সুধিছে আপোনাৰ কিমান ভাল লাগিছে আমি বুজি পাওঁ হয় হয় মোৰ কিমান ভাল লাগিব ভাবকচোন হয় হয় ভাল লাগে ঠিক আছে ব্ৰ তোমালোক ক'ৰ পৰা আহিছা লখিমপুৰ কেনেকুৱা বিহুৰ অনুভৱ একদম মজা লাগিলে লখিমপুৰ ডিষ্ট্ৰিক্টৰ দিয়া ঐ তোমালোক ক'ৰ পৰা আহিছা হাজো কেনেকুৱা লাগিছে ইয়াতে বহুতখন জিলাৰ পৰা আহিছে হাজো লখিমপুৰ ডিব্ৰুগড় মানে ইমান বুজাব নোৱাৰা অনুভৱ অমিত ইমান মানে চাবা বাৰু লোকেল ল'ৰা এটাক পাইছে আমাৰ নিজৰ মানে বুজাব আৰু মই সুধিবলৈ চেষ্টা কৰি আছোঁ কোন ক'ৰ পৰা আহিছে তোমালোক ক'ৰ পৰা আহিছা আমি নগাঁৱৰ পৰা নগাঁও কেনেকুৱা লাগিছে ইয়াতে বহুত ভাল লাগিছে বহুত এনজয় কৰিছোঁ অহা দিনাখনৰ পৰাই কষ্ট হৈছে যদিও অনুভৱ একদম হোৱা নাই ইমান ভাল লাগিছে বুজাব নোৱাৰোঁ অস্মৰণীয় অভিজ্ঞতা আৰু জীৱনটোৰ কাৰণে ৱৰ্ল্ড ৰেকৰ্ড গৌৰৱৰ কথা ঠিক আছে লগ পাই ভাল লাগিল থেংক ইউ তোমালোক ক'ৰ পৰা আহিছা আমি আহিছোঁ শদিয়াৰ পৰা শদিয়া বাপৰে বাপ মানে কেনেকুৱা লাগিছে এই বহুত ভাল লাগিছে এটা মানে ইমান গৌৰৱৰ কথা এটা ৱৰ্ল্ড ৰেকৰ্ড হ'ব গৈ আছে তোমালোক ক'ৰ পৰা আহিছা গহপুৰ গহপুৰ কৃষ্ণ ডিষ্ট্ৰিক্টত আচ্ছা কেনেকুৱা লাগিছে ইয়াতে আহি বহুত ভাল লাগিছে নিজকে গৌৰৱান্বিত কৰিছে আজি বিশ্ব ৰেকৰ্ডত আমি যি বিহু আজি ৰেকৰ্ড কৰা হৈছে তাৰ এজন অংশীদাৰ হিচাপে আমি ঢুলীয়া হিচাপে ঢোলটো বজাব পাইছোঁ যিমানখিনি কষ্ট হৈছে যদি ঢোলটো কান্ধত ল'লে কষ্ট পাহৰি যায় আৰু মানে অসমীয়াৰ যিহেতু বিহু এটা জাতীয় উৎসৱ বিহু এটা অসমৰ বাবে প্ৰতীক বহুত গৌৰৱৰ কথা এইটো ৱৰ্ল্ড ৰেকৰ্ড হ'ব হয় হয় তাৰ যে এজন অংশীদাৰ হিচাপে আমি ঢুলীয়া হিচাপে আজি বহুত ঢোল বজাইছোঁ বহুত বিভিন্ন জেগাত ঢোল বজাইছোঁ কিন্তু আজি যিটো আমি পাইছোঁ ন বহুত ভাল পাইছোঁ মানে হয় হয় নিজকে গৌৰৱান্বিত কৰিছোঁ ঢুলীয়া হিচাপে ভাল ঠিক আছে গাইছ তোমালোক ক'ৰ পৰা আহিছা শিৱসাগৰ কেনেকুৱা লাগিছে ইয়াতে বিহু কেনেকুৱা ঠিকে মানে আজি হৈ গ'ল আৰু অহাকালি গোটেই ৱৰ্ল্ডে চাব ঠিক আছে তেনে লগ পাই ভাল লাগে গাইছ এইটোৱে ৰংঘৰৰ ইয়াৰ আকৃতি বনাইছে ইমান ধুনীয়া আৰু মানে যোনটো ৰংঘৰৰ বাকৰিত আগতে পুৰণা দিনত আগতে ৰংঘৰৰ বিহু হৈছিলে ৰজা মহাৰজা গাইছ এইখনেই হ'ল সৰুসজাই ষ্টেডিয়াম য'ত ফুটবল হৈছিল কিন্তু এইবাৰ হ'ব গৈ আছে বিহু 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 এণ্ড গাইজ এটা বস্তু দেখাই আছোঁ এয়া চাওক অমিতক চাওক ই মানে প্ৰথমবাৰ ষ্টেডিয়ামত আহিছে মানে এখন ষ্টেডিয়াম প্ৰথমবাৰ আহিছে আৰু য'ত ত'ত ঘূৰি আছে চাৰিওফালে নাচনীবোৰ চাই আছে পাগল নিচিনা এই ক'ত ঘূৰি আছে তই তোমালোক ক'ৰ পৰা আহিছা ক'ৰ হয় কোন জেগাৰ কোন ঠাই শোণিতপুৰ ঠিক আছে দিয়া লগ পাই ভাল লাগিলে এই তাতে কালি বহিব নৰেন্দ্ৰ মোদী আহিব হিমন্ত বিশ্ব শৰ্মা সোণোৱাল গাইছ এয়াই আছিলে বিহু ৱৰ্ল্ড ৰেকৰ্ড আজি হৈ গ'ল দুটা ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল এণ্ড কালি গোটেই অল অভাৰ ৱৰ্ল্ডে চাব কমিটিৰ লগতে মই সমূহ অসমবাসী ৰাইজক এণ্ড যোনে যোনে ভিডিঅ'টো চাইছে সকলোকে আগতীয়াকৈ বিহুৰ শুভেচ্ছা জনাইছোঁ গাইছ বিহু বিনন্দীয়া এণ্ড গাইছ ইয়াৰ পৰিৱেশ বহুত ধুনীয়া পৰিৱেশ চাৰিওফালে লাইট দিছে পালোঁ মোৰ একেলগে পঢ়া কটনত উৎপল বহুত বছৰ লগ পোৱা নাছিলোঁ কি ইয়াতে হঠাৎ যে কাৰ লগত লগৰ একদম মানে ভইচটো চেঞ্জ হৈ গ'ল ল'ৰা ডাঙৰ হ'ল আৰু চবেই ডাঙৰ হৈ আছে তোমালোক ক'ৰ পৰা আহিছা ধেমাজি কেনেকুৱা লাগিছে ইয়াতে পুৰা ৱৰ্ল্ড ৰেকৰ্ড কৰি দিলা আৰু তোমালোক কেইজনী আহিছা টোটেল চাৰিশ মানে ঢুলীয়া আৰু সেই মিলি নে অকল নাই আচ্ছা ঠিক আছে দিয়া লগ পাই ভাল লাগিলে এয়া চালোঁ আমি ইয়াৰ ৱৰ্ল্ড ৰেকৰ্ড যোনটো হৈছিলে ৱৰ্ল্ড ৰেকৰ্ডটো সেইটো হৈ গ'ল অহাকালি শ্ব'টো হ'ব অহাকালি শ্ব'টো হ'ব গাইজ এণ্ড
এইটো 11 তাৰিখৰ পৰা হৈ আছিলে আমি আজি 13 তাৰিখ হয় এণ্ড 14 তাৰিখে মেইন শ্ব'টো হ'ব যোনটো গোটেই অল অভাৰ ৱৰ্ল্ডে চাব এণ্ড আজিয়ে গাইজ গোটেইখিনি হৈ গ'ল মানে ৱৰ্ল্ড ৰেকৰ্ড যদি ব্লগটো চাই ভাল লাগিছে দেন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ কাৰণে নহ'লেও গাইজ বিহুৰ কাৰণে হ'লেও এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে বাই বাই এণ্ড গুড নাইট টিল দেন টাটা